Hello guys, welcome to Technical Assam. মই সৌৰভ। আজি আমি কথা পাতিম এটা ৰিসেন্ট চলি থকা টপিকৰ ওপৰত, হেতু হৈছে WhatsApp hang। আপোনালোকে সকলোৱে হয়তো মেছেজ পাইছে যে ইয়াতে টাচ কৰক লগে লগে আপোনাৰ WhatsApp টো হ্যাং হৈ যাব। সঁচাই WhatsApp টো হ্যাং হৈ যায়, মই মেছেজ পাইছো। গতিকে আমি আজি এই টপিকটোৰ ওপৰত কথা পাতিম। এইটো আসলে কি? বহুতে ক'ব বিচাৰে যে এইটো এটা WhatsAppৰ বাগস বা ভাইৰাছ। বস্তুটো হয় কি, আজি আমি এই ভিডিওটো জানিম আৰু এই এনেকুৱা ধৰণৰ মেছেজ আপুনি কি দৰে বনাব পাৰিব মই আপোনালোকক বনাই শিকাম। গতিকে দেৰি নকৰি লেটস ষ্টাৰ্ট। ভিডিওটোৰ আৰম্ভণিতে মই ক'ব বিচাৰিছো যে এইটো কোনো ভাইৰাছ নহয়। কিছুমান ক্যাৰেক্টাৰ যোনবোৰ সাপোৰ্ট নকৰে WhatsApp বা মোবাইলত, এইটো কোনো WhatsAppৰ বাগস নহয়, কোনো ভাইৰাছ নহয়। Actually এই বহুতে ক'ব বিচাৰিছে যে এইটো WhatsAppৰ বাগস হয়, কিন্তু মই কৈছো এইটো WhatsAppৰ বাগস নহয়, কাৰণ এই মেছেজটো অকল WhatsApp বুলি নহয়। যদি আমি গোটেই নোটপ্যাড বা বেলেগ হেৰিটো কৰো, সেন্ড কৰো, তেনেহলে গোটেই মোবাইলটো হ্যাং হৈ যায়। এইটো গোটেই এন্ড্ৰইড ফিচাৰটোৰ বাগস হয়। গতিকে মই আপোনালোকক গোটেই মেছেজটো কেনেদৰে বনাই, কি হয়, কি কোডিং আছে গোটেইখিনি দেখাম। মোক দুপৰীয়া সেন্ড কৰিছে লগৰ ল'ৰা এটাই এই মেছেজটো, যে লিখা আছে বলত চুলে মোবাইলটো হ্যাং হোৱাটো খাটাং, বিশ্বাস নকৰিলে চুই চাওক। মই এতিয়া দেখাইছো মোৰ মোবাইল কাম কৰি আছে, য'ত ক্লিক কৰিছো তাতে হৈছে। আৰু মই আপোনালোকক ক্লিক কৰিলো এই বলটোত, ক্লিক কৰাৰ পিছত এয়া মই দেখাইছো মোবাইলটো মোৰ হ্যাং হৈ গৈছে, কতো কাম কৰা নাই। এই আপোনালোকে দেখিবলৈ পাইছে মোৰ মোবাইলটো ৰখি গৈছে, কাম কৰা নাই। মোবাইলটো হ্যাং হৈ গৈছে, এয়া দেখিছে WhatsApp is not responding, do you want to close it? Okay, ক্লোজ কৰিছো মই। এই মেছেজটোত আসলতে আছে নেকি হেতু চাবৰ কাৰণে মই নিজৰ ল্যাপটপত চালো, ইউনিক কোড উলাই পেলাই। তাৰ পিছত ইয়াতে আপোনালোকে দেখিছে বলটোৰ আগত কিছুমান স্পেস আছে, সেই স্পেসতে সেই স্পেশাল ক্যাৰেক্টাৰবোৰ আছে। আৰু কিন্তু এই স্পেশাল ক্যাৰেক্টাৰবোৰ আপোনালোকে দেখা পোৱা নাই। গতিকে এইটো চাবৰ কাৰণে আপোনালোকে বস্তুটো কপি কৰি পেলাই বহুত এপ পাব, HTML ভিউৱাৰৰ কাৰণে আপোনালোকে তাত চাব পাৰে। মই আপোনালোকক ইয়াত থকা ভিতৰৰ কোডিংখিনি কেনেধৰণে বনাই সেইখিনি বনাই দেখাম। তাৰ আগতে মই বস্তুটো দেখাব কৈছো যে অকল WhatsAppত নহয়, মইটো কপি কৰি মোৰ সিম্পল নোটপ্যাডত মই দেখাইছো। সিম্পল নোটপ্যাডত কৰাৰ লগে লগে গোটেই মোৰ মোবাইলটো হ্যাং হৈ যাব। এয়া মই নোটপ্যাডত এটো পেস্ট কৰিছো, এটো দেখিছে। আৰু যদি মই এতিয়া মোৰ মোবাইলতে কাম কৰি আছে, এয়া মই এটা পেস্ট কৰাৰ লগে লগে মোৰ সিম্পল নোটপ্যাডটো হ্যাং হৈ কৰা নাই। সিম্পল নোটপ্যাড is not responding, do you want to close it? Okay, close। দেখাইছো কি ধৰণে আপোনালোকে এপটো এনে ধৰণে মেছেজ বনাব পাৰিব। তাৰ কাৰণে প্ৰথম আপোনালোকৰ প্ৰয়োজন হ'ব এটা এপটোৰ নাম হৈছে, মই দেখাই দিছো আপোনালোকক, ডেসক্ৰিপচনত লিংক দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। এইটো আপোনালোকে দেখিবলৈ পাইছে এপটো ASC11 কনভাৰ্টাৰ টেক্সট এনকোডাৰ। এই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব। মই অলৰেডি ডাউনলোড কৰি থৈ দিছো, তাৰ বাবে মই ওপেন কৰিছো। আপোনালোকৰ এনেকুৱা ধৰণৰ ইন্টাৰফেস এটা আহিব। তাত ইয়াতে টেক্সটত আপুনি লিখিব লাগিব, যি ইচ্ছা আপুনি লিখিব পাৰে। মই লিখিছো don't touch here, আৰু মই এটা স্মাইলি দি দিছো, মই বল এটা দি দিছো। এতিয়া আপোনালোকে দেখিছে তলত টেক্সটৰ তলত এইটো ASC11, এইখিনি গোটেইখিনি কপি কৰি ল'ব। কপি কৰি আপোনাৰ মোবাইলত থকা নোটপ্যাড, সিম্পল নোটপ্যাড যি আছে, মোৰ বৰ্তমান নোট আছে, মই নোটছত মই কপি কৰি লৈছো বস্তুখিনি। এয়া কপি কৰি লৈছো। কপি কৰি লোৱাৰ পিছত বেক কৰি দিব।
বেক কৰি ৰিছেট কৰি দিব ৰিছেট কৰি দিয়াৰ পিছত এটা কোডিং কৰিব লাগিব কোডিংটো মই কৈ দিছোঁ ভালদৰে চাব গোটেইখিনি ভিডিঅ' স্কিপ নকৰিব ভিডিঅ' স্কিপ কৰিলে আপোনালোকৰ এই মেছেজ হেং হোৱা প্ৰচেছটো কাম নকৰিব কোডিংটো হৈছে 8206 স্পেচ 8207 তাৰপিছত এটা স্পেচ দিব স্পেচ দি গোটেইখিনি আপুনি কপি কৰি ল'ব কপি কৰি দুবাৰ পেষ্ট কৰি দিব টোটেল 6টা 4টা 6টা হ'ব এই দেখিছে টোটেল 6টা হেৰি হৈছে আপুনি এতিয়া গোটেইখিনি কপি কৰি ল'ব মনত ৰাখিব পিছ সাইডত স্পেচ ৰাখিব স্পেচ যদি এটাও মিছ হয় তেনেহলে আপোনাৰ এই মেছেজটোৱে কাম নকৰিব তাৰপিছত গোটেইখিনি কপি কৰি ল'ব কপি কৰি লোৱাৰ পিছত 5 বাৰ পেষ্ট কৰি দিব 1 2 3 4 আৰু এয়া 5 বাৰ কপি হৈ যোৱাৰ পিছত আকৌ এবাৰ গোটেইখিনি কপি কৰি ল'ব আকৌ 5 বাৰ পেষ্ট কৰিব 1 2 3 4 5 হৈ যোৱাৰ পিছত লাষ্টত আপুনি 32 লিখি দিব 32 লিখি দিয়াৰ পিছত এতিয়া গোটেইখিনি আপুনি কপি কৰি লওক কপি কৰিলে কপি কৰি আপুনি ASC11 কনভাৰ্টাৰত যাব ASC11ত আপুনি ইয়াতে কোডটো পেষ্ট কৰি দিব মই পেষ্ট কৰি দিছো এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছয়বাৰ সাতবাৰ লাষ্ট আৰু এবাৰ পেষ্ট কৰি দিম 8 বাৰ পেষ্ট কৰি দিলো আপোনালোকে 10 বাৰো কৰিব পাৰে আৰু 8 বাৰৰ কম কৰিব নোৱাৰিব 8 নহলে 10 কৰিব লাগিব তাৰ পিছত আমি ফাৰ্ষ্টত কপি কৰি থোৱা নোটছত আগৰ কোডটো য'ত লিখিছিলো ডু নট টাচ হেয়াৰ সেই কোডটো আমি এটা কপি কৰিম এই কোডটো আমি গোটেইখিনি কপি কৰি লম মনত ৰাখিব সদায় স্পেচটো যাতে নেৰে আপোনালোকে আৰু মই এয়া পেষ্ট কৰি দিছো পেষ্ট কৰি দিয়াৰ লগে লগে দেখিব আপোনালোকে ওপৰত ডু নট টাচ হেয়াৰ লিখাটো আহি গৈছে আপুনি ইয়াতে টাচ নকৰিব টাচ কৰাৰ লগে লগে আপোনাৰ মোবাইলটো হেং হৈ যাব ইয়াতে লগে লগে আপুনি ইয়াৰ পৰা জাস্ট কপি কৰি ললে হ'ল মই ইয়া কপি কৰি লৈছো কপি কৰি হোৱাটছএপত যিকোনো এজনক সেন্ড কৰি দিলে হ'ল পেষ্ট কৰিলো আৰু এয়া মই সেন্ড কৰি দিছো আৰু দেখিছে এয়া ডু নট টাচ হেয়াৰৰ আগত অকমান স্পেচ আছে আৰু মই এতিয়া দেখাব বিচাৰিছো হোৱাটছএপটো মোৰ কাম কৰি আছে বৰ্তমান য'ত ক্লিক কৰিছো তাতে ক্লিক হৈ আছে এতিয়া মই মেছেজটোত ক্লিক কৰি দেখাইছো মেছেজটোত ক্লিক কৰাৰ লগে লগে মই যদি কোনোবা বেলেগত ক্লিক কৰো কতো ক্লিক হোৱা নাই মোৰ মোবাইলটো হেং হৈ গৈছে একো কৰিব পৰা নাই হেং হৈ গৈছে গতিকে এনে ধৰণে আপোনালোকে এই মেছেজটো বনাব পাৰে এটো কোনো ভাইৰাছ নহয় এটাৰ আমাৰ হয়তো এন্ড্ৰইড বা মোবাইল তাত সাপোৰ্ট নকৰে যোনবোৰ এইবোৰ স্পেশাল ক্যাৰেক্টাৰ হয় WhatsApp is not responding do you want to close it okay close কৰি দিছো যোনবোৰ ক্যাৰেক্টাৰ আমাৰ ইয়াতে সাপোৰ্ট নকৰে হেবুৰেদি যদি এনেকুৱা ধৰণৰ কিছুমান মেছেজ বনোৱা যায় তেনেহলে গুটেই মোবাইলটো হেং হৈ যায় আৰু এটো কোনো ভাইৰাছ নহয় ভয় খাবলগীয়া কথা নহয় আৰু এনে ধৰণে আপোনালোকে মেছেজটো বনাব পাৰিব আপোনালোকক মই লিংকটো দি দিম এপটোৰ
তাত আপোনালোকে বনাব পাৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, শ্বেয়াৰ কৰক। আপোনালোকে ইমান সঁহাৰি দিছে, 1700 ছাবস্ক্ৰাইবাৰ হৈছে মোৰ। আৰু মোক বেছি ঘণ্টা ভিউজ নালাগে, মই মনিটাইজেশ্যন এনেবল কৰিব পাৰিম। আপোনালোকৰ যদি আৰু অলপ সহায় কৰে তেনেহ'লে মোৰ মনিটাইজেশ্যন কমপ্লিট হ'ব আৰু আপোনালোকৰ বাবে মই এনেকুৱা টেকনিকেলি ৰিলেটেড ভিডিঅ' আনি থাকিম। লগতে আমাৰ আৰু নেক্সট ভিডিঅ' ফেচবুক হেকিঙৰ ওপৰত কৰি ৰখা হৈছে, যোনটো ৰিচেণ্টলি মই আপলোড দিম। তাৰোপৰি আমাৰ ডিজিটেল আছাম এপ এটা ৰিচেণ্টলি লাঞ্চ কৰিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ছাবস্ক্ৰাইব কৰি থৈছে, ন'টিফিকেশ্যন ঘণ্টা বটনটো তাত প্ৰেছ কৰি দিব। আৰু আজিলৈ ইমানেই, থেংক ইউ।